হেল্ল' ৰাইজ, কেনে খবৰ? আপুনি জানেনে ফ্লিপকাৰ্টত এতিয়াৰ পৰা আপোনালোকে অসমীয়া ভাষাও ব্যৱহাৰ কৰিব পাৰিব? নমস্কাৰ, মই সঞ্জয় বৰুৱা। সকলোকে সঞ্জয় বৰুৱা ফেক্টলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ৰিচেণ্ট ফেক্ট। তেনেহ'লে বলক আমি আগবাঢ়োঁ ফেক্টৰ দুনিয়ালৈ। এইটো অসমবাসীৰ কাৰণে খুবেই এটা ভাল খবৰ, কিয়নো এতিয়াৰ পৰা ফ্লিপকাৰ্টত অসমীয়া ভাষাটো আহি গ'ল। এই যে ফ্লিপকাৰ্টত আমি যে বস্তু অৰ্ডাৰ দিওঁ, এতিয়াৰ পৰা আপুনি সেই বস্তুটো অৰ্ডাৰটো অসমীয়াতে দিব পাৰিব। আৰু এইটো কিমান এটা ভাল লাগিব চাওক, যেতিয়া প্ৰডাক্টৰ ডিটেইলছবিলাক আপুনি অসমীয়াতে লিখা থাকিব। এতিয়া বহুত ক্ষেত্ৰত কিছুমান মানুহে ইংলিছ ভাষাটো নাজানে, তেতিয়া যেতিয়া অসমীয়াতে প্ৰডাক্টবিলাকৰ নাম লিখা থাকিব, প্ৰডাক্টবিলাকৰ বিৱৰণ লিখা থাকিব, সেইটো পঢ়োঁতে বহুত সুবিধাজনক হ'ব। অসমৰ গাঁও, ভূঁই, টাউন, চিটি য'তেই নাথাকক কিয়, যি ধৰণৰ মানুহে সেইটো ব্যৱহাৰ নকৰে কিয়, তেওঁলোকৰ সকলোৰে এটা সুবিধা হ'ব। এইটো কেৱল অসমবাসীৰ সুবিধাই যে হ'ব তেনেকুৱা কেছ নহয়, কিন্তু গোটেই ভাৰতবাসীৰ কাৰণে সুবিধা হ'ব। ভাৰতবাসীৰ কাৰণে কিয় সুবিধা হ'ব সেইটো মই কৈ আছোঁ। অসমীয়া ভাষাকে ধৰি মুঠ 9টাকৈ ভাৰতীয় ভাষাত এই ফ্লিপকাৰ্টৰ সেৱা আগবঢ়োৱা হৈছে। সেইকেইটা হ'ল হিন্দী, তামিল, তেলেগু, কানাড়া, মাৰাঠী, বাংলা, গুজৰাটী আৰু উৰিয়া। ইয়াত আপোনালোকে ডিছপ্লে বেনাৰৰ পৰা কেটেগৰী পেজৰ প্ৰডাক্ট বিৱৰণীলৈকে সকলো ক্ষেত্ৰতে অসমীয়া ভাষা ব্যৱহাৰকাৰী গ্ৰাহকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ভাষাটো অসমীয়া ভাষাটো সংযোজন কৰা হৈছে। আৰু ইয়াৰ বাবে তেওঁলোকে 5.4 নিযুততকৈও অধিক অসমীয়া শব্দৰ অনুবাদ কৰিব লগা হৈছে। এইখিনিতে আপোনালোকৰ এটা মই ইণ্টাৰেষ্টিং ফেক্ট কৈ আছোঁ। চাওক, এইটো হ'ল মোৰ মোবাইল স্ক্ৰীণ ৰেকৰ্ডিং, তালৈকে চিধা গৈছোঁ। ইয়াত চাওক, এইটো ফ্লিপকাৰ্টৰ এটা ৱেবছাইট হয়। সেই ৱেবছাইটটোৰ মতে আপোনাৰ একৰ্ডিং টু ইণ্ডাষ্ট্ৰি ৰিপৰ্ট, ইণ্ডিয়ান লেংগুৱেজ ইণ্টাৰনেট ইউজাৰ্ছ আৰ এক্সপেক্টেড টু একাউণ্ট ফৰ নিয়েৰলি 75% অফ ইণ্ডিয়াছ ইণ্টাৰনেট ইউজাৰ্ছ বেছড বাই 2021। তেওঁলোকে এইটোৱে ক'ব বিচাৰিছে যে এইটো এটা ইণ্ডাষ্ট্ৰি ৰিপৰ্টৰ মতে ঔদ্যোগিক প্ৰতিবেদন বহুতখিনি ৰিচাৰ্চ কৰিয়ে কৰা হ'ব। তেওঁলোকৰ মতে 2021ৰ শেষলৈকে ভাৰতীয় যিবিলাক ভাষা আছে, ধৰক যিকোনো ভাষা হওক, অসমীয়া ভাষাই হওক, বেংগলী ভাষাই হওক, বা চাউথৰ বা নৰ্থ ইণ্ডিয়ানৰ যিকোনো ভাষা হওক, সেই লোকেল লেংগুৱেজবিলাক বহু ক্ষেত্ৰত আগবাঢ়ি গৈ আছে। 2021ৰ শেষলৈকে ভাৰতীয় ভাষাত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা 75% পৰ্যন্ত বৃদ্ধি পাব। আৰু সেইকাৰণে হয়তো তেওঁলোকে এই ধৰণৰ পদক্ষেপ লোৱাটো তেওঁলোকে চাগে কৰিলে। এইটোত মই তেনেকৈ ভাবোঁ, এইটো মোৰ নিজে ভাবি কৈছোঁ মই কথাটো। আৰু হয়ো কথাটো আপুনি চাওক, ডিটেইলছ যদি আপোনালোকে চাই, এতিয়া ইণ্টাৰনেটত ব্যৱহাৰকাৰীৰ সংখ্যা বাঢ়ি গৈ আছে নিজৰ লোকেল লেংগুৱেজ। আমাৰ অসমীয়াতে আগতে অসমীয়াত ফেচবুকতে চাওক, অসমীয়াত কোনেও লিখা নাছিল, আজিকালিতো প্ৰায়ভাগেই লিখে। ঠিক তেনেকৈ অসমৰ বাহিৰত বাকীবিলাক ষ্টেটত ধৰক তেওঁলোকেও নিজৰ লেংগুৱেজটোৱে লিখিব বিচাৰিব নিজৰ লেংগুৱেজ হিচাপে। সেই তেনেকুৱা হয় কথাটো। আৰু এই ক্ষেত্ৰত আমাৰো সুবিধা এটা হৈছে, কাৰণ নিজৰ ভাষাটো আমি পঢ়িবলৈ পাইছোঁ বা চাবলৈ পাইছোঁ। আৰু তেওঁলোকেও সফল বুলিয়েই ক'ম, এইটো ক্ষেত্ৰত ব্যৱসায়িকভাৱে সফল। তেওঁলোকেও কাষ্টমাৰক তেওঁলোকে বিচৰা ধৰণে দিব পাৰিছে। তেনেহ'লে আজি ভিডিঅ'টো ইমানেই আছিল। পুনৰ লগ ধৰিম এটি নতুন ভিডিঅ'লৈ। তেতিয়ালৈ সকলোকে বিদায়।